ব্যক্তি নহয় যে 1972 চনত এটা সিদ্ধান্ত হৈছিল এই হিচাপে অসমীয়া ভাষাটো অসমৰ কলেজসমূহত হাইস্কুলসমূহত বাধ্যতামূলক হিচাপে প্ৰৱৰ্তন কৰাৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছিল আৰু এই সিদ্ধান্তটো আমাৰ যিবিলাক ভাষিক জনগোষ্ঠীৰ লোক আছে যেনেকুৱা জনজাতি ভাষিক গোষ্ঠীৰ লোক বা বঙালী সম্প্ৰদায়ৰ লোক তেখেতসকলে আপত্তি কৰিব তেখেতসকলৰ আপত্তি মৰ্মে অন্ততঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো নেকি 10খন কলেজ বড়ো অধ্যুষিত এলেকা আৰু বঙালী অধ্যুষিত এলেকা মানে 10 বছৰৰ কাৰণে ইংৰাজী মাধ্যমটো কণ্টিনিউ কৰা হ'ব তেখেতসকলে একাডেমিক কাউন্সিল আৰু এডুকেশ্যন কাউন্সিলে সিদ্ধান্ত ল'ব বাধ্য ঠিক তেনেকৈ আমি এনেই পেপাৰে আজেৰে আমি পাইছোঁ কেবিনেট মেমৰেণ্ডাম আমি লোৱা বুলি শুনিছোঁ কিন্তু তাত এটা উল্লেখ আছে যে আমি জানা যে বড়ো অধ্যুষিত এলেকা অৰ্থাৎ য'ত মানে বড়ো মাধ্যম চলি আছে আমাৰ এতিয়া BTAD বড়ো মাধ্যম চলি আছে BTAD 6 শিডিউল এলেকা আৰু তেখেতসকলে বড়ো অধ্যুষিত এলেকা বুলি কৈছে বড়ো অধ্যুষিত এলেকা বুলি যদি কয় আমাৰ বড়ো সাহিত্য সভাৰ যিটো 23টা জিলা কমিটি আছে এই বড়ো সাহিত্য সভাই অশেষ চেষ্টা কৰি পেলাই আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ যেনে আপোনাৰ নগাঁও ধেমাজি গোলাঘাট জনাই তাৰপিছত শোণিতপুৰ এইবিলাকত আমি বড়ো মাধ্যম প্ৰৱৰ্তন কৰিছোঁ আৰু বড়ো মাধ্যম প্ৰৱৰ্তন কৰাৰ লগে লগে তাত মানে আপোনাৰ বড়ো মাধ্যমেই চলি আছে আৰু অসমীয়া মাধ্যমৰ তেখেতসকলেও চলি আছে কিন্তু এতিয়া যদি বাধ্যতামূলক কৰে বড়ো অধ্যুষিত এলেকাৰ মানে য'ত য'ত বড়ো মাধ্যমৰ স্কুল আছে তেখেতসকলে সেইটো কৰিব নালাগে এইটো তেখেতসকলে অন্তৰ্ভুক্ত কৰিব নালাগে আমাৰ এটা ধাৰণা আৰু অসম চৰকাৰে যিটো কেবিনেট ডিচিশ্যন লৈছে আমি সেইটো ঠিক আমি বেয়া বুলি নকওঁ যে ইয়াত সিদ্ধান্ত এটা লিখা আছে যে BTAD এলেকাত আৰু বড়ো অধ্যুষিত এলেকাত এইটো প্ৰযোজ্য নহয় এইটোৱে আমাৰ ক'বলগীয়া যে যদি হয় যদি বাধ্যতামূলক কৰে কিছুমান এলেকা তেনেহ'লে বড়ো সাহিত্য সভা বা নিখিল বড়ো ছাত্ৰ সন্থাও হয়তো তেওঁলোকে বহি নাথাকিব আমি প্ৰতিবাদ কৰিম